নাম মিন্ময় বৰ্মন। সৰুৰে পৰা টকা পইচাৰ অভাৱ নোপোৱা এজন ল'ৰা। কি কবি বন্ধু, পাপাই কালি 10 লাখ টকা এটা দিছিল এখন 4 চকীয়া ল'বৰ কাৰণে। 8 লাখ টকাৰে এখন বুক কৰি আহিলোঁ কালি। পাৰ্টি লাগিব? হ'ব পাৰ্টি নিশ্চয় হ'ব। এইজন হৈছে এইখন চহৰৰ এজন নাম জনা বিজনেছমেন, নাম জিষ্ণুৰাজ বৰ্মন। কি এতিয়ালৈকে নাই হোৱা? চাওক, বিলখন যদি আজিয়ে পাছ নহয় তেতিয়াহ'লে আমাৰ হাতৰ পৰা কামটো গুচি যাব। যেনে তেনে আপুনি গধূলিলৈকে মোক বিলখন পাছ কৰাই দিব লাগিব। সেইটো আপুনি টেনশ্যন ল'বলগীয়া নাই। মোক মুঠতে বিলখন গধূলিলৈকে লাগিব। ঠিক আছে, আপুনি যেনেকৈ কৰে তেনেকৈ কৰক। অ'কে, হৈ যাব। আজি ডিগ্ৰী কমপ্লিট কৰা 2 বছৰ হৈ গ'ল, এতিয়ালৈকে চাকৰি এটা যোগাৰ কৰিব পৰা নাই। এইটো মাহৰ ভিতৰত মই যেনে তেনে চাকৰি এটা যোগাৰ কৰিবই লাগিব। এওঁ হিমান্ত ডেকা পঢ়া শুনা কেতিয়াবাই কমপ্লিট কৰিলে। চাকৰি সন্ধানত থকা এজন নিবনুৱা যুৱক। মনটো এওঁৰ খুব ভাল। ঘৰখনলৈ এওঁৰ কি যে চিন্তা। হ'বই লাগিব। এইফালে ভণ্টিও লাহে লাহে ডাঙৰ হৈ আহিছে। কোন ককাই পৰানো সপোন নাথাকে নিজৰ ভনীয়েকক ধুমধামেৰে বিয়া দি ভাল এখন ঘৰলৈ উলিয়াই দিবলৈ। ভাই ভালে আছা? দিয়ক, কলৈ যায় আপুনি? নাই, এনেই অলপ পলাই আহিলোঁ। মই বোলো তোমাক দেখা পালোঁ, মাতটো দি যাওঁ। মা নাই, পইচা কামতে ওলাই আহিছোঁ। নাই ঠিক আছে মা, কিবাকে যোগাৰ কৰিম আজি আৰু। ঠিক আছে। কি হ'ল, কিবা পইচাৰ প্ৰব্লেম নেকি? হয় মানে দেউতাৰ অপাৰেশ্যন এটাৰ কাৰণে বহুখিনি টকাৰ প্ৰয়োজন। আমি হৈছোঁ দুখীয়া মানুহ, বাহিৰলৈ নিবলৈ সক্ষমো নাই, টকাও নাই। কোনেচোন পইচা দিবলৈ ইচ্ছা নকৰে। আৰে ভাই, মোকতো ক'ব পাৰা ন? কোৱা, তোমাক কিমান টকা লাগে? কিছু টকাৰ যোগাৰ হৈছে আৰু 2 লাখ মান লাগে। হয় নেকি? মোৰ হাততো ইমান পইচা নাই। তোমাক মই 1 লাখ টকাই দিব পাৰিম। মোৰ ঘৰলৈ আহি কিনে তুমি লৈ যাবা অহাকালি। আপোনাক যে কি বুলি ধন্যবাদ দিম। হ'ব দিয়া হে, মানুহে যদি মানুহক সহায় নকৰে কোনে কৰিব? হ'ব দিয়া, এতিয়া মই আহিছোঁ। কাম কিমান দূৰ আগবাঢ়িল? নাই ভাই, ভালদৰে যোগাৰ কৰিব পৰা নাই। সোনকালে কৰ, নহ'লে বিপদ হ'ব। তাকেই মই আহোঁ ৰ তাৰ পৰা। যা কিমান দূৰ কামটো আগবঢ়াব পৰা চাওক। তুই থাক। যা।
আচ্ছা ভাইটি ইয়াত ক'ৰবাত মেকানিক পাম নেকি? মোৰ মানে আৰ্জেণ্ট কাম এটা আছে, কিন্তু মোৰ গাড়ী চক ফুটি থাকিলে। একো নাই, আপুনি অলপ ৰওক, মই চেকাটো খুলি আনি ঠিক কৰি আনিম। ঠিক আছে, তেতিয়াহ'লে তুমি লৈ যোৱা। ঠিক আছে, দেবা নামচোন। দেবা গাড়ীখন সেইটো চাইডে আনচোন। আচ্ছা তোমাৰ যদি দেৰি হয় তাতকৈ তুমি মোক তোমাৰ নম্বৰটো দি যোৱা। লওক 9126240495 দিয়ক, আমি আহি আছোঁ। অঁ মই দেৰি হ'লে মই ফোন মাৰি দিম দেই। দাদা হৈ গ'ল। ভাইটি তোমাক অশেষ ধন্যবাদ দেই। ৰ'বা দাদা এইবিলাকৰ প্ৰয়োজন নাই, সেইটো মোৰ কৰ্তব্য। ঠিক আছে তেতিয়াহ'লে, যদি মোৰ কেতিয়াবা তোমাক প্ৰয়োজন হয় তেতিয়াহ'লে তুমি মোক ফোন মাৰিব পাৰিবা। এইখন কাৰ্ডত মোৰ নাম্বাৰটো আছে। আচ্ছা ভাইটি তুমি কি কাম কৰানো? সৰু কোম্পানী এটাত কাম কৰোঁ, আৰু কাষৰ ল'ৰাবিলাকক সেইটো কোম্পানীত সোমোৱাই দিছোঁ। বঢ়িয়া, ভাল কাম কৰি আছা। ঠিক আছে তেতিয়াহ'লে মই এতিয়া যাই থাকোঁ। দাদা সুধিয়ে ফোন কৰিছে। মা কি নহয়, মই পইচাৰ কাৰণে ওলাই আহিছোঁ, কোনো দিবলৈ কিন্তু ইচ্ছা নকৰেচোন। মা কিবাকে ব্যৱস্থা কৰিম আজি আৰু। ঠিক আছে মা। আচ্ছা ভাইটি তোমাৰ কিবা প্ৰব্লেম আছে নেকি? দেউতাৰ অপাৰেশ্যনৰ কাৰণে পইচা লাগে অলপ, কোনোচোন দিব ইচ্ছা নকৰে। তাকেই কিমানমান লাগেনো? এনে 3 লাখ টকা লাগিছিল, কিন্তু 2 লাখ টকা যোগাৰ কৰিছোঁ কিবাকে, আৰু 1 লাখ টকা হ'লে হৈ যায়। ঠিক আছে, 1 মিনিট ৰ'বা। ভাইটি এইখন লোৱা, মই ইয়াত 1 লাখ টকা লিখি দিছোঁ। দাদা আপোনাক কি বুলিছে ধন্যবাদ দিম। সেইবোৰ একো কৰিব নালাগে, তুমি সোনকালে দেউতাক ভাল এখন হস্পিটেলত ভৰ্তি কৰোৱাগে। ঠিক আছে দাদা, আপোনাক যিমান পাৰোঁ সিমান সলকান মই দিবলৈ চেষ্টা কৰিম। ঠিক আছে ঠিক আছে, যেতিয়া পৰা তুমি যেতিয়া সুবিধা হয় তেতিয়া মোক পইচাখিনি দি দিলে। ঠিক আছে দাদা, ধন্যবাদ। গৈ দিব এতিয়া মই দেই। হিমান্ত কি হ'ল তোৰ? কিয় এনেদৰে আছ? নাই পঢ়া শুনা কৰি ঘৰত এনেই বহি থাকিব লগা হৈছে। চাকৰি এটাৰ খুব প্ৰয়োজন মোক। এইফালে ঘৰৰ অৱস্থাও বেয়া, ঘৰখনতো মোৰ ওপৰত নিৰ্ভৰ কৰে ন। চাকৰিৰ কাৰণে যদি কাৰোবাক ঘোচো দিব লগা হয় তেতিয়াও ৰাজি আছোঁ মই। ঘোচ দিব নালাগে ৰ, মোৰ চিনাকিতে এজন ল'ৰা আছে, তাৰ নাম্বাৰটো তোক মই দি দিওঁ, তই কথা পাতি ল'বি। দিছোন নাম্বাৰটো। বাৰু ঠিক আছে, মই ফোন কৰি কিনে তাক লগ কৰি ল'ম ন। তই লগ কৰি ল'ম বাৰু। ঠিক আছে দে, আমি এতিয়া যাওঁ। অঁ চাকৰি পালে খানা এটা খাম। দে আগতে পাৱে দেচোন চাকৰিটো, তাৰপিছত খানা দিম বাৰু। ঐ জিষ্ণু, আমি এতিয়া আহোঁ ন? গৈ থাক। ঠিক আছে বাৰু। আপুনি চাগে হিমান্ত? অঁ হয়, কালি আপোনাক ময়ে চাকৰিৰ কাৰণে ফোন কৰিছিলোঁ। এতিয়া অন্য এটা বাতৰিলৈ আগবাঢ়িছোঁ। আজি দুদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত এজন প্ৰবঞ্চকৰ ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। জানিবলৈ পোৱা মতে তেওঁ গুৱাহাটীৰ আশে পাশে থকা বহুতো অঞ্চলৰ মানুহৰ পৰা ছল চাতুৰিৰে টকা সৰকাই অন্তৰ্ধান হৈ পৰিছে। ভাইৰেল হোৱা ফটোখন টেলিভিছন পৰ্দাত দি থকা হৈছে। কোনোবাই সদাশয় ব্যক্তিয়ে দেখা মাত্ৰকে পুলিচক যোগাযোগ কৰে যায়। অঁ হেল্ল', জিষ্ণু, এই তই যে সিদিনাখন নম্বৰটো দিছিলি, তাৰ বিষয়ে নিজত কিবা কিবি ওলাইছে। তই চাইছনে নাই? মই নিউজটো পাইছোঁ ৰ। আৰু তাক মই 2 লাখ টকাও দি আহিছোঁ।
দেখিছ কিবা এটা কৰিব লাগিব তই এটা কাম কৰ তই মোৰ ঘৰলৈ আহ মই মেইনত ফোন মাৰি পাতি দিম ঠিক আছে ঠিক আছে ঠিক আছে মই এতিয়া কৈছোঁ দে বাৰু দে ৰাখিছোঁ কি হ'ল ইমান দৌৰা দৌৰিকে মাতি পঠালিছে দে বচোন তই কি এখন যে মই সিমান্তক নাম্বাৰটো দিলোঁ তাৰ এটা নিউজ ওলাইছে তই চাইছ নে নাই ৰ তোক মই দেখাই আছো ৰ আৰে এইটো মোৰ পৰাও দেউতাকৰ অসুখ বুলি 1 লাখ টকা নিছে কি তোৰ পৰাও নিছে এইটো মোৰ পৰাও নিছে আৰু এইটো মোৰ পৰাও চাকৰি দিম বুলি কৈ 2 লাখ টকা দিছে ইয়াৰ কিবা এটা ব্যৱস্থা কৰিবই লাগিব ইয়াক আমি হাতেলতে ধৰাত পেলাব লাগিব আমাৰ বেলেগ এটা বন্ধুক চাকৰি লাগে বুলি আমি তাক আকৌ এবাৰ ফোন কৰোঁ ঠিক আছে তেনেহ'লে কাইলৈ আমি ফোনটো কৰোঁ প্লেনটো বনাই লওঁ প্লেনটো বনাম তোৰ সকলোবোৰ কথা আমি গম পাই গ'লোঁ আৰু তই ইয়াতে যিখিনি কৰিলি ন সেইখিনি চব আমাৰ কেমেৰাত বন্দী হৈ আছে ইয়াত দেখিছ তোৰ দেউতাৰ বেমাৰ জিষ্ণু পুলিচক ফোন মাৰ পুলিচক মই ইতিমধ্যে ফোন মাৰিছোঁ পুলিচ আহিব পাৰে পুলিচ আহিব নেই আমাৰ নতুন ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি আমাৰ সকলো নিজতে সাবস্ক্ৰাইব কৰিব প্ৰেছ দ্য বেল আইকন আৰু ইমান কোলাহল লাগিছে আমনি নীলা আকাশনীয়া যেনে দেখি সেই চিনাকি চিফুনৰ সুৰে মাতিছে বাৰে বাৰে